তেনে বাচন বৰ্তনকেইটা ধুই এটালো দেই বোৱাৰী হৈছোঁ যেতিয়া কাম কৰিবই লাগিব যাওঁ মাকে চাহ একাপ দি থওঁ দেৰি হ'লে আকৌ হুলস্থুলহে লগাব বোৱাৰী মোৰ গা ধুই হ'ল নে চাহ না এজনী বাজিজনী মোৰ ল'ৰাক ধ্বংস কৰিলে এজনী বাজিজনী শুনিয়ে নাপায় না কে নাই অ বোৱাৰী চাহ না ক সেইকাৰণে আগতীয়াকৈ বনাই থৈছিলোঁ নিছোঁ মা ৰ'ব মা আপুনি ইমান খৰধৰ লগাইছে যে চাহ নোবনাকে এই ভৰ দুপৰীয়ালৈকে মই বহি থাকিব লাগে দে কি বনাইছ এইসোপা তই লোক বোৱাই খেতে নাতি পোৱালি 10টা 20টা দুখাইছে আমাক কি দুখাইছ মা আপুনি এইবোৰ কি কথা কৈছে বজাৰৰ পৰা আনি দিয়া বস্তু হোৱা হ'লে আনিয়ে দিলোঁ হ'লে ভগৱানে নিলিখক আপোনাৰ এনেকুৱা হোৱা হ'লে কি হ'লহেঁতেন যিটো আজি মোৰ লগত হৈছে কি কৈছ অ ৰূপমা আহিলি এই কিনো কৰিবিনো এই আমাৰ বাজিজনীয়ে যিখন কি কৰি আছে আৰু এনে বহি আছো না আমি বাজি নহয় বানি বাজি কঁকালি হালে দেই আহি ভাগলে ভাই ভাই মোৰ ৰাত আছানি তই যে ইমান ধুনীয়া তাকো আণ্ডাৰ মেট্ৰিক পাৰিবি দেই পাবি 2টা 3টামান মই পঢ়া মেট্ৰিক পাছ ৰ দেই মই বিটো বনাই আছো চবচে ডাঙৰটো তোকে দিম তোক